Hi guys, welcome back to my channel. কি খবৰ আপোনালোকৰ? খবৰ সকলো ভালে আছে? তো মই ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট নকৰি মই ডাইৰেক্ট ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মই আছোঁ কলাক্ষেত্ৰ আৰু মই যিমান পাৰোঁ আপোনালোকক দেখাই যাম। Yeah guys, ক'ত আহিছোঁ আমি চাওকচোন। গাইছ এইফালে আছে আগতে বহুত মাছ চাছ আছিল ইয়াত এতিয়া পানীটো লেতেৰা হৈ গ'ল সেইকাৰণে চাগে মাছ চাছ ইমান এটা নাই আৰু আহকচোন আহক এটা বেলেগ বস্তু দেখাম মই বৰষুণে দিলে দেখোন Sifung mana jana na? Okay. Bahi. So guys, আপোনালোকে সকলোৱে গম পালে যে আমি ক'ত আহিছোঁ মই ঘৰৰ পৰা ওলাই থাকোঁতে ইমান ৰ'দ দিছিলে সেইকাৰণে আলিনা চালিনা একো লগাই অহা নাছিলোঁ কিন্তু জানেনে এতিয়া বতৰটো কি কৰি পেলাইছে মানে কিয় ধৰিব লাগে এইখনেই হৈছে কলাক্ষেত্ৰ ইমান বৰষুণ দিছে চাওকচোন প্ৰথমতে ইমান ৰ'দ ওলাইছিলে মোৰ ঘৰৰ পৰা ওলাওঁতে আৰু এতিয়া চাগে ইমান বৰষুণ দিছে আৰু এইফালে পূৰা একদম কাম চাম কৰি আছে আৰু তাৰপিছত এতিয়া ভিতৰলৈ যাওঁ বৰ্তমান মই বাহিৰত আছিলোঁ এতিয়া মই ভিতৰত সোমাই গ'লোঁ
ইয়াত মানে কি নাই সেইটো সোধক, সকলো জাতিৰে মানে সাজ পোছাক পাব, সকলো জাতিৰে মানে জনজাতিৰে মানে নৃত্যবিলাক পাব আৰু ছবিবিলাক পাব। বহুত ধুনীয়া ধুনীয়া বস্তু আছে আৰু সকলো জনজাতিৰে মানে বাদ্যযন্ত্ৰবিলাক আপোনালোকে দেখা পাব মোৰ ভিডিঅ'টোৰে। তো মোৰ ভিডিঅ'টোৰে আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু এয়া চাওক, এয়াও সকলো জনজাতিৰে হয়, কাৰণ মই নামবোৰ ভালকৈ দেখাব পৰা নাই, কাৰণ চাবলগীয়া বস্তু বহুত আছে। তো লাহে লাহে দেখালেও দেৰি হৈ যায়, তথাপিও মই যিমান পাৰোঁ দেখাইছোঁ। নামবোৰ মই ক'ব পৰা নাই, তাৰ বাবে মোক বেয়া নাপাব। আৰু কোনোবা যদি আহিব বিচাৰে দেন আপোনালোকে প্লিজ এবাৰ আহিবচোন। সঁচাকৈ কৈছোঁ, বহুত ভাল লাগে। আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত, ফেমিলিৰ লগত আহিব, বহুত ভাল লাগে। আৰু এয়া চাওক, সকলো জনজাতিৰে সাজ পোছাক দেখা পাব, এনেকৈ মূৰ্তিবিলাক দেখা পাব, সকলোখিনি দেখা পাব। আৰু এতিয়া এইফালে যাম আৰু আমি এয়া দেখাই দিলোঁ, এয়া আমাৰ অসমৰ বিহু নাচনি। আৰু এইফালে এইটো এয়া চাই লওক, এটি ঐতিহ্যবাহী চোপাশাল। এইটো মানে আগৰ দিনৰ চোপাশাল হয়। আৰু এইফালে যাওঁ আমি সাহিত্যৰ ৰথী লক্ষীনাথ বেজবৰুৱা সংগ্ৰহালয়। আৰু ইয়াতে আপোনালোকে আহিব পাৰিব ৰাতিপুৱা 11টা বজাৰ পৰা সন্ধিয়া 7টা বজালৈকে আছে। আৰু এতিয়া আমি এনেকৈ বোলো অ' মাই গড, ইয়াত ন চাব লগা বস্তু বহুত আছে। আৰু এইটো হৈছে লক্ষীনাথ বেজবৰুৱাৰ জন্মচক্ৰ। পুৰা একদম ফটো মাৰি লৈছে ন। লক্ষীনাথ বেজবৰুৱা সৰুকালত আগতে এইটো ঘৰত থাকিছিলে। এয়া ঘৰটো চাব পাৰে, তো এইটো ঘৰত থাকিছিলে। এয়া লক্ষীনাথ বেজবৰুৱাৰ চিঠি আৰু কবিতা বহুত সকলো আছে তেওঁৰ। এইখিনিত মানে তেওঁৰ সকলো বস্তুৱেই আছে। আৰু আপোনালোকে আহি পেলাই চাব পাৰে, যদি কোনোবা লক্ষীনাথ বেজবৰুৱাৰ কথাবোৰ জানিব বিচাৰে, দেন চাব বিচাৰে, তো আহিব পাৰে আৰু চাবও পাৰে। এই তাৰ পৰা আপোনালোকক এনেকৈ মই দেখাই আহি আছোঁ, কিন্তু কেমেৰাত ইমান ভালকৈ কেনেকৈ দেখাম আৰু। চ' আপোনালোকে যদি যেন কোনোবা আহিব বিচাৰে দেন ইয়াত আহিব পাৰে আৰু নজনা কথাও বহুত জানিব পাৰিব আপোনালোকে। চ' প্লিজ ইয়াত এবাৰ আহি চাব। বাঁহী, মোৰ একগতিসুৰীয়া বাঁহী এইবিলাক আৰু চব কবিতাবিলাক লিখি লিখি থৈ গৈছে লক্ষীনাথ বেজবৰুৱাই। মাৰ জন্মভূমি, ইমান ধুনীয়া ধুনীয়া কবিতাবিলাক আছে।
কলাক্ষেত্ৰৰ গেটত সোমোৱাৰ লগে লগে যিজন নেকি টিকেট কাউণ্টাৰ থাকে চ' তাতে মই সুধিছিলোঁ ইয়াত কেমেৰা কৰিব পাৰিব নেকি, তো কৈছে অভিয়াছলি পাৰিব বুলি কৈছে। চ' মই কেমেৰা কৰি আছিলোঁ। তো এনেও ভিডিঅ' কেমেৰা কৰিব পাৰি, কিন্তু কিছুমান মানে নোৱাৰি আৰু। তো ইয়াতে তেনেকৈ মোক মানা কৰি দিলে ছিকিউৰিটিজনীয়ে। চ' সেইকাৰণে আৰু মই সেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ। চ' তাৰপিছত মোক বেয়া নাপাব, এয়া ভিডিঅ'টো খতম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰু বননাথ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা গৰুৰ প্ৰতিমা। আমাৰ এওঁ পুৰা একদম ভাল কৰি চাই আছে। কি ধুনীয়া কৰি থৈ দিছে শৰাইবিলাক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কল্পিত চিত্ৰ সেয়া। আপোনালোকে যদি ইয়াত আহিব বিচাৰে দেন আহিব পাৰে। জোনবিৰি, গামসৰু, পালচিতি, কাণফুলি, গোপীৰ সাজ, চিৰিপতি, দুগদুগী, মতাপমণি, শিলিখা আৰ্হিৰ কাণফুলি, সেয়া শংখ চুৰুৰ সাজ, শিৰস্থান, সেয়া চাপকণ সেয়া। আৰু এই পোচাকযোৰৰ নাম হৈছে গা কাপোৰ, চাপকণ, ধুতি। আৰু এইবোৰ চাব পাৰে, ইয়াত নামবিলাক লিখা আছে। ইয়াত জাপি, শিলিখামণি, ইয়াত তাৰপিছত জোনবিৰি, ঢোলবিৰি, অসমীয়া গহনা লিখা আছে, জাপি, জোনবিৰি, গামখাৰু, প্লাষ্টিক, গোপী সাজ, চিৰিপতি, কাণফুলি, দুগদুগী, এয়া লিখা আছে, ইয়াত 2 বছৰ লাগে। এয়া এইখন মাজত শুনিছে উৰণি, এইখন হৈছে ঘড়ী, আৰু এইবিলাক এয়া হৈছে চৰাই, ইয়াৰ পাছত গুৰুআসন।
বকাসুৰ শিক্ষক ডক্টৰ হেমচন্দ্ৰ গোস্বামী মই এইটো চাই ভয় খাই গৈছিলোঁ জানানে এইটো ইফালে ইফালে নাযাওঁ ইয়াতে যদি কিবা লাগে ল'ব পাৰিব আৰু কিবা যদি মেখেলা চাদৰ তাতো লাগে ইয়াত আছে আৰু পাব এইবিলাক ইয়াত মানে বেগ চেগবিলাক আছে আৰু এইবিলাক যি লাগে তাকে পাব আৰু ঘোৰ চৰ আছে হাতী চাতি আছে ল'ব পাৰিব আমিও আৰু কিবা কিনিলোঁ আৰু এয়া প্লাষ্টিকত আছে দেখাই দিয়ে এবাৰ পাছত ঘৰত যাই পেলাই দেখাই দিম আৰু এয়া প্লেচটো চাব এবাৰ এইফালে সোমাব পাৰি নেকি এইটো চাইডেৰে ইফালে যাব পাৰি এইফালে চাওঁ দেউৰী জনগোষ্ঠী বাহি নথুৰাং বাচিং চিমফুং ওপৰতো যাব পাৰি নৰসিংহ
এতিয়া গাইজ আমি ওপৰলৈ যাম আৰু যিমান পাৰোঁ আপোনালোকক দেখালোঁ আৰু এয়া আমি ওপৰত আহি গ'লোঁ। ইমান বস্তু আছে, কেনেকৈ দেখাম আপোনালোকক, মই তাকে ভাবি নাপাওঁ। সত্ৰীয়া গায়ন বায়ন সেইবিলাক নাম চাম কৈ নাথাকোঁ আৰু ডাইৰেক্ট দেখাই যাম। আৰু আপোনালোকেও এবাৰ আহিব ইয়ালৈ। কাৰ্বি জনগোষ্ঠী মণিপুৰী গাছ ইয়াতে ভিডিঅ' ফটো কৰিব দিয়া নাই, চ' এইখিনি আৰু দেখাব নোৱাৰিম। যদি বাহিৰৰ চাইডত ইয়াত আহিব পাৰে বস্তু মই অলপ পাছতকৈ দি দিম। তো এতিয়া আৰু ভিডিঅ' নকৰি ভিডিঅ' স্কিপ নকৰি সেইফালকে চাম। গাইজ বাহিৰৰ ভিউটো চাওক নে এবাৰ, ৱাও। গাইজ মানে ইয়াতে চাব লগা বস্তু কি নাই সেইটো সোধক, কি নাই সেইটো সোধক। সকলো বস্তুৱে আছে চাব লগা, মানে কি চাব, একদম মানে বহুত আছে চাব লগা বস্তু। তো আপোনালোকে কলাক্ষেত্ৰত আহিব পাৰে। তাৰপিছত আজি আমিও আহিলোঁ, বহুত দিনৰ মূৰত আহিছোঁ। মই আজি ৰাস্তাই পাহৰি গৈছিলোঁ। ইয়াত ইমানটা কেমেৰা কৰিব নিদিয়ে, তো মই সেইকাৰণে ভাল কৰি কেমেৰা কৰিব পৰা নাই। কিন্তু সঁচা কৈছোঁ, মোৰ বহুত ভাল লাগিছে ইয়ালৈ আহি। আৰু আপোনালোকো আহিব পাৰে। কি নাই মানে সেইটো কওক, কি নাই, সকলো বস্তুৱে আছে আৰু একদম বহুত আছে চাব লগা বস্তু। আপোনালোকে আহিব পাৰে আৰু বহুত ডাঙৰ। তো মই যিবাৰ পাৰোঁ আপোনালোকক দেখাই যাম। তো ভিডিঅ'টো একেলগে চাই থাকিব। গাইজ এইবিলাক চাওক, কিমান ক'ত কি আছে, মানে এইবিলাক এনে কৰি ইমান বস্তু আছে। এইবিলাক যদি এতিয়া মই আপোনালোকক ভাল কৰি দেখাব যাওঁ ন, একদম মানে দেৰিয়ে হৈ যাব বহুত। তো এনেকৈ অলপ অলপ চাই কিনে আৰু আছোঁ আৰু আৰু এইখন আছে নাও। তাৰপিছত এইটো চাওক কি ডাঙৰ একদম ফিঙৰ পাতি আৰু
কেমেৰা কৰিব দিয়া নাই ৰ'ব গাইছ, কেমেৰাটো অফ কৰোঁ। এইফালে লৈ ল'লোঁ চচৰ পেকেট এটা, আৰু এইফালে চেণ্ডউইচ আছে, আৰু এয়া এপল জুচ আছে। তো এয়া খাই লওঁ। একদম ঘূৰি ফুৰি আহিলোঁ, আৰু ইয়াতে অলপ সময় এতিয়া বহি পেলাই আৰু ঘৰত যাম। আৰু ইয়াত মানে বেছি কেমেৰা কৰিব নিদিয়ে, তো তাৰ কাৰণে চাগে মই ইমানো ভালকৈ দেখাব পৰা নাই, কিন্তু যিমান পাৰোঁ দেখালোঁ। আৰু তো এতিয়া ক'ৰবাত বহো নেকি চাওঁ, কাৰণ মানে কেতিয়াবা আৰু ভিজি আছে, কাৰণ বৰষুণো দিছিলে। তো অলপ বহিলোঁ ৰ'ব গাইছ। এয়া গাইছ, এতিয়া আমি ইয়াতে বহি আছোঁ। আৰু এয়া গাইছ চাওক, তাৰ পৰা মই কি কিনি আনিলোঁ। এয়া এনেকুৱা দুটা কিনি আনিছোঁ, আৰু কি ধুনীয়া লাগিছে, আৰু সজাই থ'বৰ কাৰণে ভাল হ'ব। আৰু তো গাইছ, মই এতিয়া যাম আৰু ঘৰত। এয়া পূৰা এইফালে বাইক লৈ আনিছোঁ, আৰু এখন দাদাৰ বাইকখন, আৰু কেনেকুৱা লাগিছে কমেণ্টছ কৰি জনাবচোন দাদাৰ বাইকখন। আৰু এতিয়া এই দেখিছেনে, ইয়াতে সৰু ল'ৰা ছোৱালীবিলাক খেলিব পাৰে। আৰু এতিয়া আমি ঘৰত যাম। এয়া গাইছ পূৰা একদম দেখিছে, ইয়াতে আমি বহি আছোঁ, আৰু গোটেই কলাক্ষেত্ৰখন চালোঁ, আৰু কি আছে নাছে। বাট তাতে ইমান কেমেৰা কৰিব নিদি আছোঁ, তাৰ কাৰণে মই ইমান দেখাব নোৱাৰিলোঁ। তো হ'লেও চেষ্টা কৰিছোঁ মই। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি আজি ভিডিঅ'টো চাই ভাল পালে, দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। লাভ ইউ অল। আজিলৈকে বাই বাই, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত।